নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল আছাম ৰিকি ব্লগ। তো ফাইনেলি মই আজি ভিডিঅ'টো বনাব গৈ আছোঁ। মই আচলতে বাগানত পাত টুকি কিমান টকা পাওঁ আপোনালোকক এইটো যে দেখাম, আপোনালোকে লাষ্টলৈ চাই থাকিব, আপোনালোকে গম পাব মই কিমান টকা বাগানত পাত ছিঙি পাওঁ। তো এইখন দেখিছে নহয় বাগানখন, এতিয়া ইয়াতে এইবোৰ ছিঙা হৈ গ'ল আৰু এইবোৰ ছিঙিবলৈ আছে। তো এইবোৰ ছিঙি থাকিম, আপোনালোকে ভিডিঅ' লাষ্টলৈকে চাই থাকক, আপোনালোকে সকলো গম পাব। তো ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ পুৰা গৰম, তেনেকৈ পাত ছিঙি আছোঁ, কি কৰিব উপায় নাই আৰু। দেখিছে নহয় যিটো গৰম, একদম দেখিছে বেলি কেনেকৈ ওলাইছে, একদম তেকে বেলি ওলাইছে, পুৰা গৰম গাইছ, পুৰা ঘামি গৈছোঁগৈ মানে। এইফালে মোৰ লগত ছিঙি আছে আমাৰ অকণমান ভাইটিটো, এইপিনে ছিঙি আছে পাপা। বন্ধুসকল আকাশখন চাওকচোন, কিমান ৰ'দ দি আছে আৰু ডাৱৰখিনি তলত চলি আছে, কিমান ধুনীয়া লাগিছে। সেইবাবে মই অলপ ভিডিঅ' ক্লিপটো কৰি থৈ দিলোঁ আপোনালোকক দেখাম বুলিয়ে। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈ, মজা হ'ব কৈ। পাত চাত ছিঙি কমপ্লিট হৈ গ'ল। এতিয়া আমি আহি আছোঁ গা পা ধুই মেলি ধুনীয়াকৈ, আমি দুটা ভাইটি আৰু মই আহি আছোঁ এতিয়া সেই তিতাবৰ তিনিআলিলে। ইয়াত মানে বাগানৰ কাৰণে সাৰ আৰু ঘাঁহ মৰা দৰৱ এটা নিব লাগিব। তো আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিম, চাই থাকিব, ঠিক আছে। ব'লক এতিয়া দোকানহে লগ পাম। গাইজ এতিয়া বৰ্তমান আহিলোঁ মই নৰালিলৈ, এই মোৰ লগৰ এটা দোকানলৈ। তো ইয়াৰ পৰা অলপ স্পৰ্টিং এটা লৈ যাওঁ, মানে কম দামী আৰু এই গৰমত পিন্ধিবৰ কাৰণে। তো ডিছকাউণ্ট দিবা নহয় ন? এইটো কেইটকা, 100 টকা নে 50 টকা? 250 টকা মাত্ৰ 250 টকা হৈ যাব গাইজ। 250 টকাত গোটেইটো গিলিয়াই পেলাব। এইটো কেনেকুৱা লাগিছে গাইজ? 250 টকা গৈছে। এইটো কিবা এটা কমাই মেলি নিম আৰু। তো পিন্ধি মেলি চাই লওঁ ৰ'ব কেনেকুৱা লাগে। গাইজ মাৰ কাৰণে মানে কাঁহৰ দৰৱ এটা নিবলৈ আহিলোঁ। তো মোদী ফাৰ্মাচীৰ পৰা লৈ যাম, আমাৰ তিতাবৰতে আছে এখন ফাৰ্মাচীখন। তো ইয়াৰ পৰাই মই এতিয়া কাঁহৰ দৰৱটো লৈ যাম। তো ভিডিঅ'টো চাই থাকক, মজা আছে। আমি এতিয়া বজাৰ চজাৰ কৰি হৈ গ'ল, সাৰ চাৰ লৈ ধুনীয়াকৈ এতিয়া ঘৰলৈ গৈছোঁ। মানে আপোনালোকক দেখাবলৈ দিগদাৰ হ'ল, কাৰণ কেলৈ মানে পূৰা এতিয়া বতৰ একদম পূৰা ডাৱৰীয়া কৰি আহিছে আৰু তোমাৰ সাৰ আনিছোঁ যে বৰষুণত তিতি গ'লে পূৰা চফা হৈ যাব। সেইকাৰণে পটাপট আমি সাৰটো ল'লোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। এইপিনে দেখিছে ন কেনেকুৱা বিজুলীয়াই আছে, ধৰিব পূৰা বিজুলীয়াই আছে। সাৰ এইপিনে গাড়ীত পূৰা লৈ লৈছোঁ, এইপিনে গ্লাইছিল আৰু সাৰ এবেগ লৈ লৈছোঁ। তো আমি এতিয়া গৈ আছোঁ ঘৰলৈ। তো চাই থাকক ভিডিঅ'টো, মজা আছে। আৰু লাষ্টত গম পাব যে মই পাত টুকি কিমান টকা পাওঁ, সেইটো টপিকৰ ওপৰতে ভিডিঅ'টো বনাইছিলোঁ। তো চাই থাকক লাষ্টলৈকে। গাইজ ফাইনেলি আহি ঘৰ পালোহি। এয়া দেখিছে গাড়ীত উঠিয়ে আছে, এয়া সাৰ আৰু এয়া গ্লাইছিল। তো এইপিনে পূৰা মেঘে গাজি আছে, দেখিছে নহয়, ৰ'ব দেখা। বন্ধুসকল দেখা মানুহে কি ধুনীয়াকৈ বিচনাৰ ওপৰত পূৰা জঁপিয়াই জঁপিয়াই খেলি আছে। কাৰণটো হ'ল মানে মই যদি গধূলি সময়ত বাহিৰলৈ ওলাই যাওঁ আৰু আহি পেলাই ঘৰৰ পৰা আহি ইয়াৰ ওচৰলৈ আহোঁ, তেতিয়া মানে এই ফূৰ্তিতে পূৰা এনেকৈ জঁপিয়াই থাকে আৰু মোৰ লগত ধেমালি কৰি থাকে। মানে মোৰ লগত ই খেলিব লাগে ইয়াৰ লগত, মানে সেইটোৱে ই পূৰা ফূৰ্তিত পূৰা জঁপিয়াই থাকে। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, আৰু যোনসকলে ভিডিঅ'টো চাই ভাল পায় প্লিজ আপোনালোকে এটা লাইক কৰিব আৰু সকলোৱে এটা এটা কমেণ্ট কৰি জনাব। তো বন্ধুসকল এতিয়া মেইন কথাটোলৈ আহোঁ, আচলতে বাগানত পাত টুকি কিমান টকা পাওঁ। তো বন্ধুসকল ধৰি লওক আপোনালোকে এঘৰ মানুহত এটা ধুনীয়া এটা পৰিয়ালত মানে আপোনালোকৰ ধৰি লওক এসপ্তাহত মানে
খোৱা খৰচটো শাক পাচলিৰ পৰা আদি কৰি মানে কিমানটো খৰচ হয় তাৰ ওপৰতে যেনিবা আমি পাওঁ। মানে ধৰি লওক আপোনালোকে এসপ্তাহত যিমান টকা আপোনালোকে বজাৰ কৰিবলৈ প্ৰয়োজন হয় সেইটো আমাৰ বাগানৰ ফালৰ পৰা আহে। তো সেয়াই মানে আপোনালোকৰ প্ৰাইচটো কৈ দিব নোৱাৰিম কিমান পাওঁ, মানে কেতিয়াবা বাঢ়ে কেতিয়াবা কমে। তো তেনেকুৱাই হয়, মানে ধুনীয়াকৈ এসপ্তাহ চলিবৰ কাৰণে ধুনীয়াকৈ পইচাটো ওলাই যায়। তো সেইটোৱে আজি ভিডিঅ'টো তেনেকুৱাই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিব, যোনসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশ্যনটো অন কৰি ৰাখিব যাতে আমাৰ এনেকুৱা নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। তো আজি ভিডিঅ'টো ইমানেই আছিল, বাই বাই।